ধন্যবাদ জ্ঞাপন কৰিছোঁ বজাৰ পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়া। আচলতে আমি সকলোৱে আবেগিক নামটো শুনাৰ লগে লগে যেন আমাৰ হৃদয়টো কঁপি উঠে। যি কি নহওক আমি এতিয়া আমাৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী যি মাল্যাৰ্পণ সেইখিনি কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। গতিকে প্ৰথমে মই নাম ক'ব খোজা নাই, আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিসকলে যাতে মাল্যাৰ্পণ প্ৰথমে কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। লগতে এই সময়ত যাতে সেই জুবিন গাৰ্গে কোৱা গীতটো বজাই থাকে তাৰ কাৰণে আহ্বান জনাইছোঁ। Come on.